Hello friends, welcome to my 6th vlog. আজি আমি আহিছো গোৱালাঘাটত থকা সতী সাধনী কলাক্ষেত্ৰলৈ। ভিডিওটো মই বহুত আগতে কৰা কিন্তু দিয়াত অলপমান দেৰি হ'ল গতিকে প্লিজ বেয়া নাপাব। আৰু আজি আমি ইয়াত কি চালো আৰু ক'ত গলো আপোনালোকক সকলো দেখুৱাই যাম। আপোনালোকে প্লিজ মোৰ ভিডিওটো অকনো স্কিপ নকৰাকৈ চাই যাব। আপোনাক কোৱা নাই মানে আমাৰ এক্সাম খতম হ'ল আৰু এক্সাম খতম হৈ আমাক ক'লে যে 3 দিনলৈকে বন্ধ দিছে আৰু 1 তাৰিখৰ পৰা ক্লাছ হ'ব গতিকে ডাইৰেক্ট বোলে একো মানে প্ল্যান নাই সাধাৰণ প্ল্যান নোহোৱাকৈ গুচি আহিলো আৰু আপোনালোকে যদি ইয়ালৈ অহা নাই আহিব পাৰে ইয়াৰ নেচাৰটো বহুত বেছি ধুনীয়া যেহেতু মই ক'লোঁ আগতেকে আৰু পৰিৱেশটো বহুত শান্ত আৰু আপোনালোকে নিজৰ ফেমিলি ফ্ৰেণ্ডছ সবৰ লগতে আহিব পাৰে ইয়াৰ ভিতৰত ৰেষ্টুৰেণ্টটো এভেইলেবল আছে তো নিজৰ মন পচন্দৰ বস্তু খাব পাৰিব কিন্তু মই আপোনালোকক ৰেষ্টুৰেণ্টখন দেখাব নহ'ল বাৰু আৰু গোৱালাঘাট আহিলে ইয়ালৈ নহাকৈ নাথাকিব দেই এবাৰ আহিলেও ইয়ালৈ সোমাই যাব এয়া হৈছে বীৰাংগনা সতী সাধনীৰ প্ৰতিমূৰ্তি আপোনালোকে সকলোৱে তেওঁৰ বিষয়ে নিশ্চয় অলপ হ'লেও জানেই চাগে নহয় জানো বীৰাংগনা সতী হৈছে এনেকুৱা এগৰাকী নাৰী যিয়ে নিজৰ দেশৰ আৰু জাতিৰ অস্তিত্ব ৰাখিবলৈ 120 গৰাকী কুঁৱৰীৰ লগত লৈ শত্ৰুৰ বিপক্ষে যুদ্ধ কৰিছিল আৰু পৰাজয় বৰণ নকৰাকৈ চুতীয়া ৰাজ্যৰ মান ৰাখিছিল এতিয়া আমি ইয়াতে এনেদৰে ফুৰি মেলি বেলেগ এটা জেগালৈ যাবলৈ ওলাইছোঁ গতিকে আপোনালোকক দেখুৱাই যাম আৰু মোৰ ভিডিঅ'টো চাই যাব আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ গোটেই বিলখনতে ফুলবোৰ ফুলি আছে এবাৰ কি ফুল হয় আপোনালোকে জানেনে আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন এই ফুলবোৰে ইয়াৰ সৌন্দৰ্যবোৰ ইমান বেছি মনোমোহা কৰি তুলিছে
দলংখন প্ৰায় গোলাঘাটৰ মানুহবোৰৰ পষ্টত দেখিছেই চাগে, ময়ো দেখিছিলোঁ, আহিবলৈও মন যায় আৰু আজি দেখিও ল'লোঁ, বহুত ভাল লাগিল। উৰি যাব এতিয়া এজনী গাইজ, উৰি যাব এতিয়া। আমি এতিয়া যোগীবিল ফুৰি মেলি আহি এতিয়া আমি সোমাইছোঁ গোলাঘাটৰ শংকৰদেৱ উদ্যানলৈ। গতিকে ইয়াৰো ভিডিঅ' দৃশ্যবোৰ আপোনালোকক দেখুৱাই যাম, চাই যাব।